হাই ফ্ৰেণ্ডছ, মই অঞ্জতি দাস মোৰ নাম আৰু মই নতুনকৈ এটা ইউটিউব ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ আৰু এইটো মোৰ হয়তো ফাৰ্ষ্ট ভিডিঅ' হ'ব আৰু কি ক'ম, মোৰ নাম অঞ্জতি দাস। মই বৰপেটাৰ চেঙাত থাকোঁ আৰু যিহেতু মই অসমীয়া ভাষাতে ইউটিউবটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। চ' এট ফাৰ্ষ্ট মই মোৰ ইন্ট্ৰডাকশ্যনটো দি দিছোঁ। মোৰ ঘৰ বৰপেটাৰ চেঙাত, মই ক'লোৱেই ইতিমধ্যে। আৰু চেঙা বহুত নহয়, এখন সৰু এখন ঠাই একচুৱেলি। আৰু বহুত মানুহে মোবাইলৰ লগত বা লেপটপৰ লগত লাগি থকাটো আমাৰ ইয়াত পচন্দ নকৰে, যিহেতু গাঁও, গুৱাহাটীও নহয় একচুৱেলি। আৰু মই যদি আপোনালোকৰ সঁহাৰি পাওঁ তেন্তে মই নেক্সট যিবিলাক ভিডিঅ' আছে ইয়াতকৈ উন্নত কৰিম বুলি ভাবিছোঁ। কিন্তু এতিয়া মোৰ হাতত মোৰ মোবাইলেৰে মই ভিডিঅ'বিলাক বনাম কেইদিনমান ধৰি। এতিয়া প্ৰথম মই আপোনালোকক কৈছোঁ যে মোৰ প্লিজ যদি ভিডিঅ'টো আপোনালোকে ভাল পাই চাই তেন্তে লাইক কৰক, আৰু বেয়া পাই যদি অবভিয়াছলি আনলাইক কৰক। আৰু যদি কিবা ক'ব লগা থাকে, মোক কিবা এডভাইচো আপোনালোকে দিব পাৰে। চ' ইনবক্সত গৈ কিনে কমেণ্ট কৰক। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰক, আৰু মষ্ট ইম্পৰ্টেণ্ট থিং, ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটোক। আৰু লগতে যিটো বেল আইকন আছে, সকলোৱে জানেই বেল আইকন কি বস্তু। বেল আইকনটো প্ৰেছ কৰক যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাব পাৰে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' মই আজি এটা বেলেগ, মোৰ মেইন এইমটো হ'ল মোৰ ব্লগিং কৰা এইম আছিলে, কিন্তু মোৰ এইমটো ব্লগিং হয় ইউটিউবত। আৰু আজি মই ডিছকাছ কৰিম বুলি ভাবিছোঁ যিটো জুবিন গাৰ্গক লৈ মই আজি ডিছকাছ কৰিম, বা অন্য কিছুমান সংগীত শিল্পী, আমাৰ অসমৰ নামী দামী সংগীত শিল্পীৰ ওপৰত মই ভিডিঅ'টো বনাম। চ' গাইজ, মই আপোনালোকক কওঁ যে মই কিছুমান মোৰ মতে মই ভাবোঁ যে মই প্ৰায়ভাগ ফেচবুকত মই এক্টিভ থাকোঁ। বা ফেচবুকত মই কিছুমান মানুহৰ পৰা পষ্ট পাই থাকোঁ যে এনেকৈ দিয়ে যে জুবিন গাৰ্গ ওৱান নাম্বাৰ জুবিন গাৰ্গক থ'ব, বাকী কেইজন বা পাপন দা, জুবিন দা, নীল আকাশ, এনেকৈ মণ্টুমণি, আচুৰ্য বৰপাত্ৰ, ভিঘু কাশ্যপ, যিমান আমাৰ নামী দামী গায়কখিনি আছে তেওঁলোকৰ ফটো দি কিনে ফেচবুকতে পষ্ট তৈয়াৰ কৰে ফেচবুকত। আৰু তেওঁলোকে কমেণ্ট কৰিবলৈ যে আপোনালোকৰ পচন্দৰ গায়কজনৰ নামটো লিখি কমেণ্ট কৰক। এতিয়া মোৰ মতে কি হয় যে ডক্টৰ ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা চবেই চিনি পায়। ডক্টৰ ভূপেন হাজৰিকা হৈছে আমাৰ অসমখনক বাহিৰত জিলিকাইছিল অসমখনক। আৰু এইটো আমাৰ দুৰ্ভাগ্য যে আমি ইমান ডাঙৰ এজন সংগীত শিল্পীক আমি হেৰুৱাইছোঁ কিছু বছৰ আগতে। চ' ডক্টৰ ভূপেন হাজৰিকাই যেনেকৈ আমাৰ অসমখনক বাহিৰত জিলিকাইছিল, এনেকৈ বৰ্তমান আমাৰ জুবিন দায়ো এইটো কামত লাগি আছে। ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে আমাৰ জুবিন দাৰ নামটো আহি যায়। চ' বহুত মানুহৰ, অসমত থকা বহুত মানুহৰ হাৰ্ট থ্ৰ' বুলি কোৱা হয় যাক, জুবিন গাৰ্গ। বহুত মানুহে তেওঁৰ লগত এখন চেল্ফি উঠাৰ কাৰণে, মই নিজেও চেল্ফি উঠাৰ কাৰণে আপোনাৰ বহুত হেঁপাহ হয় মানুহজনৰ বহুত হেঁপাহ থাকে। জুবিন গাৰ্গৰ লগত চেল্ফি উঠাটো বহুত বিশাল, অসমৰ ভিতৰত বহুত এজন হিট চেলিব্ৰিটি হয় জুবিন দা। আৰু সেই মহান চেলিব্ৰিটিজনৰ
ফেন্সবিলাকে অসমত এটা ফেন্স ক্লাব খুলিছে। আপোনালোকক কোৱাৰ দৰকাৰ নাই, সেইটো ফেন্স ক্লাবৰ নাম হৈছে জুবিন ফেন্স ক্লাব। আৰু জুবিন ফেন্স ক্লাবত মানুহ কি হয়, জুবিন ফেন্স ক্লাবৰ জুবিনৰ যিখিনি ফেন্স আছে, ডেকা যিখিনি ডেকা ল'ৰা আছে যিখিনি, সেইখিনি লগ হৈ কেনে জুবিনৰ নামত এটা ক্লাব খুলিছে। চ' মোৰ এইখিনি যি নহওক, মোৰ এইখিনি মেইন পইণ্ট নহয়। মই ক'বলৈ গৈছোঁ যে জুবিন গাৰ্গক কেতিয়াও তুলনা কৰিব নালাগে কাৰো লগত, কিয়নো জুবিন গাৰ্গ কাৰো লগতে তুলনা হ'ব নোৱাৰে, কিয়নো জুবিন গাৰ্গ হৈছে সকলোতকৈ ওপৰত। জুবিন গাৰ্গৰ এটা বেলেগ ছাইড আছে। জুবিন গাৰ্গ বুলি নহয়, কোনো ধৰণৰ শিল্পীকে একচুৱেলি কাৰো লগত মানে আপোনাৰ কাৰো লগত কম্পেয়াৰ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। কিয়নো মই এইকাৰণে কৈছোঁ যে সকলো মানে সকলো শিল্পীৰে এটা নিজা নিজা এটা ষ্টাইল থাকে, নিজা এটা মানে কি ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। সকলোৰে এটা নিজা এটিটিউড থাকে, নিজা এটা ষ্টাইল থাকে। সেই ষ্টাইল চবৰে বেলেগ বেলেগ। জুবিন গাৰ্গৰ বেলেগ, পাপন দাৰ বেলেগ, নীল আকাশৰ বেলেগ, কুসুম কৈলাশৰ বেলেগ, লাটু মণিৰ বেলেগ, ভৃগু কাশ্যপৰ বেলেগ, সকলোৰে বেলেগ। চ' সেইকাৰণে মই কৈছোঁ যে ফেচবুকত যিবিলাক মানুহে মানে এইবিলাক পষ্ট আপডেট কৰে, সেইখিনি মানুহক মই অনুগ্ৰহ কৰি কৈছোঁ যে জুবিন গাৰ্গ বা তেনে কোনো শিল্পীক আপোনালোকে কোনো শিল্পীৰ লগত মানে কম্পেয়াৰ নকৰিব, কিয়নো কোনো ধৰণৰ শিল্পী কাৰো লগত তুলনা নহয়। সকলোৰে বেলেগ এটা নিজা এটা ষ্টাইল থাকে। এতিয়া চাওক, জুবিন দাই আমাৰ অসমত মানে প্ৰজেক্ট কৰে, কিন্তু পাপন দা হৈছে আমাৰ অসমৰ বাহিৰত বৰ্তমান তেওঁ এষ্টাব্লিছড হৈছে। মুম্বাইত তেওঁ কৰে, আৰু অসমখনক পাপন দাও নাম দি আছে। পাপন দাও বহুত নাম দি আছে, পাপন দা বহুত ভাল কাম কৰি আছে। জুবিন গাৰ্গেও বহুত ভাল কাম কৰি আছে, বা নীল আকাশেও বহুত ভাল কাম কৰি আছে। বহুত ভাল লাগে গানবিলাক শুনি। জুবিন গাৰ্গৰে হওক, পাপন দাৰে হওক, বহুত ভাল হয়, বহুত ভাল লাগে। মানে এইটোৱে কৈছোঁ যে মই এইটোৱে ক'ব বিচাৰিছোঁ যে ঘূৰি পাকি মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে ফেচবুকত আপোনালোকে কোনো ধৰণৰ এনেকুৱা পষ্ট আপডেট নকৰিব যাৰ পৰা কোনো এজন ফেন্সৰ, কোনো এজন চেলিব্ৰিটিৰ ফেনজনৰ বুকুত আঘাত হয়। একচুৱেলি কাৰো লগত কাকো তুলনা কৰিব নালাগে। এইটো খুব বেয়া কথা, খুবেই বেয়া কথা বুলি ভাবোঁ মই একচুৱেলি। চ' ফেচবুক বা ইনষ্টাগ্ৰামত বা কোনো ধৰণৰ অনলাইনত আপোনালোকে এনেকুৱা ধৰণৰ পষ্ট নভৰাব। এইটো মোৰ নিজা মতামত দেই। মই কাকো ভুল, কাকো শুদ্ধ, মই এনেকুৱা কোনো ধৰণৰ মাইণ্ড লৈ কেনে মই এই ভিডিঅ'টো বনোৱা নাই। মই একচুৱেলি এনেকুৱা কিছুমান ইছ্যুৰ ওপৰত মই আগলৈও ডিছকাছ কৰি যাম ইউটিউবত, যিহেতু মই চেনেল নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আগতেও মই কেইটামান ভিডিঅ' দিছোঁ, সেইকেইটাত যদি ভাল পায় আপোনালোকে লাইক কৰিব পাৰে, কমেণ্ট কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। আৰু আগলৈও মই এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট ইছ্যুৰ ভিতৰত মই ভবা ইম্পৰ্টেণ্ট কিছুমান ইছ্যুৰ ভিতৰত মই ভিডিঅ' বনাই যাম। আৰু আপোনালোকে কৰি থাকিব, মানে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু বিশেষকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ছাবস্ক্ৰাইব কৰিব। এইটো ছাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ, আৰু বেল আইকনটো প্ৰেছ কৰিব। বেল আইকনটো প্ৰেছ কৰিলে কি হয়, আপোনালোকে মোৰ যি নতুন ভিডিঅ' আহিব সেইবিলাক আপোনালোকে চাব পাৰিব। আৰু যদি আপোনাৰ ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব পাৰিব, আৰু যদি বেয়া লাগে আনলাইক কৰিব পাৰিব। আৰু যদি মোক কিবা ক'ব লগা থাকে, এডভাইচ দিব লগা থাকে, তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰিব। যি কৰে সেয়ে কৰক, বাট লাইকটো প্লিজ চেষ্টা কৰিব। আৰু
আৰু কওঁ মই যে মোৰ ফেচবুকত মই প্ৰায় অনলাইন আহি থাকোঁ। চ' ফেচবুকত মোক ফ'ল' কৰক, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওক, মেছেঞ্জাৰত মোক মেছেজ কৰক। মই বহুত 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 বেছি ভাল পাওঁ মানুহৰ লগত কথা পাতি, মানুহৰ লগত মোৰ নিজৰ সুখ দুখ শ্বেয়াৰ কৰি মই বহুত বহুত বেছি আনন্দিত হওঁ। এতিয়া বহুত গৰম ধৰিছে। এতিয়া মই অলপ আগতে কলেজৰ পৰা আহিছোঁ। অলপ কিছু সময় আগতে মই আহি পাইছোঁ। এতিয়া ভিডিঅ'টো বনাইছোঁ যিহেতু মই বহুত মানে এক্সাইটেড হৈ আছিলোঁ যে নতুন ভিডিঅ' এটা বনাম। বাট কেনেবা হৈছে মই নাজানো, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। গতিকে কিবা যদি ভুলো হৈছে আপোনালোকে মোক শুধৰাই দিবলৈ চেষ্টা কৰিব। কমেণ্টত মোক লিখি দিব, মই কমেণ্টখিনি চাম আৰু আগলৈকে মই এনেকৈ সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম। আই উইল ট্ৰাই। চ' ফ্ৰেণ্ডছ, মই এতিয়া চিৰিয়েলি মই আপলোড কৰি যাম ইউটিউবত ভিডিঅ'বিলাক। চ' সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। থেংক ইউ ছ' মাছ। বাই বাই।